Dear friends, for non-Assamese viewers, subtitles given in English. Assalamu alaikum, namaskar. Aji bonalu dukhon birate সহজ সৰল পিটিকা আৰু এই পিটিকা দুখন যে ইমান মজা হৈছিল হুকান ভাতৰ লগত খাবলৈ আপোনালোকক কি কম আপোনালোক নিজে বনাই যেতিয়া খাই চাব তেতিয়া বুজিব তাৰ টেষ্টটো আচ্ছা ভিডিওটো চাই থাকোতে লাইক বাটনটো টিপি দিব দেই আৰু লগতে শ্বেয়াৰ কৰি দিব যদি আপোনালোক ভাল পায় আৰু নতুন ভিউৱাৰ্ছক অনুগ্ৰহ কৰিছো সাবস্ক্ৰাইব কৰিব কাৰণে যদি এতিয়ালৈকে কৰা নাই বলক এতিয়া অকমান হেলথ বেনিফিটছৰ ফালে চকু দিও ফুলকবি আমাৰ হাৰ্ট আৰু ব্ৰেইনৰ কাৰণে ভাল আৰু it helps prevent cancer. It's very rich in fiber and it's low in calories and carbs. আজি আগবঢ়াব লৈছো দুটা ফুলকবিৰ পিটিকা একদম ইজি হয় এটা প্লেন পিটিকা আৰু ইটো অকমান জ্বলা দিয়া পিটিকা বলক চাও এই পিটিকা বনাবলৈ কি লাগিব প্ৰথমতে এটা ফুলকবি লাগিব ফুলকবি দাণ্ডাকিডাল গুছাই ল'ব এই দাণ্ডাকিডাল পেলাই নিদিব দেই বহুত ধুনীয়া ভাজি এখন হয় কিন্তু দাণ্ডা দি পেলাই তাৰ পিছত এই ফুলকিপা মেইন ব্ৰাঞ্চটো পৰা গুছাই দিব এনেকে সৰু সৰুকৈ কাটি দিব আৰু এই ফুলকবি কিন্তু ডায়াবেটিস থকা মানুহৰ কাৰণে খুবেই ভাল যিসকল মানুহে আলু পিটিকা খাব নোৱাৰে আপোনালোক এই ফুলকবি পিটিকাখন বনাই চাবচোন হুকান ভাতৰ লগত বিৰাতে সোৱাদ হয় খাবলৈ সৰু পেন নহলে কেৰাহী এখনত ফুলকবিখিনি দি পেলাই তাত অকমান পানী দিব খুব বেছি পানী নহয় দেই আৰু তাৰ লগত অকমান নিমখ ছিটিয়াই দিব আৰু গোটেই কেৰাহী নহলে পেনখন মিডিয়াম জুইত বহাই পেলাই ঢাকনখন মাৰি দিব মাজে পৰ অকমান লৰাব পটকছে হৈ যায় খুব বেছি সময় নালাগে ফুলকবি সিজিবলৈ এয়া দেখিছে নহয় এতিয়া পানীখিনি একেবাৰে শুকাই গৈছে এতিয়া জুইটো নুমাই পেলাই ফুলকবিখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিব প্ৰথমতে বনাব লৈছো প্লেন ফুলকবি পিটিকাখন বলক চাও কি লাগিব এই পিটিকা বনাবলৈ আমাক লাগিব কাটি লোৱা ধনিয়া পাত নেমু টেঙা এডখৰ পিয়াজ স্লাইস কৰি কাটি ল'ব কেঁচা জলকীয়া দুটামান মিঠাতেল আৰু নিমখ প্ৰথমতে ফুলকবিখিনি হাতেৰে খুব ধুনীয়াকৈ ভাঙি ল'ব কচি ভাঙিব তাৰপিছত পিয়াজ জলকীয়া আৰু ধনিয়া পাতখিনি দি পেলাই ভালকৈ মোহাৰি হানিব মই আপোনালোকক কোনো জোখ মাক দিয়া নাই খালি ইনগ্ৰেডিয়েন্টছখিনি দিছো ইনগ্ৰেডিয়েন্টছ চাই বনাই ল'ব নিমখ আৰু টেঙা নিজৰ আন্দাজ মতে দি দিব আৰু তাত দি দিব মিঠাতেল নহলেতো আমাৰ অসমীয়া মানুহৰ কোনো পিটিকাই নহয় পিটিকা সদায় ডাঙৰ বাটিত হানিব লাগে হানিবলৈ সুবিধা হয় আৰু তাৰ পিছত সৰু বাটি এটা ট্ৰান্সফাৰ কৰি দিব ধুনীয়া লাগিছে ন দেখিবলৈ পিটিকাখিনি 2 নম্বৰ পিটিকাটো অকমান হুকান জলকীয়া দি বনোৱা হৈছে একানে ৰঙা হৈ গৈছে মিডিয়াম জুইত এখন ফ্ৰাই পেন গৰম কৰিব বা সৰু কেৰাহী এখন তাত 2টি হুকান জলকীয়া আৰু 2 ফুটা নহৰু দি দিব নহৰু কিডখৰ ডাঙৰ হলকমান কাটি ল'ব একদম ৰঙচুৱা হোৱালৈকে হুকান জলকীয়া কিটা ফ্ৰাই কৰিব আৰু নহৰু কিডখৰো অকমান ৰঙচুৱা হলে গুছাই দিব নহৰু কিডখৰ জ্বলাই নিদিব নহলে গোটেই পিটিকাখন তিতা হৈ যাব এতিয়া তাত দি দিব স্লাইস কৰি থোৱা পিয়াজ অকণ পিয়াজখিনি ভুনিব এক্সট্ৰা তেল দিব নালাগে সেই তেলতে হৈ যায় পটকছে চাই লম এই পিটিকাত এতিয়া কি ইনগ্ৰেডিয়েন্টছ লাগিব আমাক লাগিব সেই ভাজি লোৱা পিয়াজখিনি কেঁচা জলকীয়া দুটামান ফুলকবি সেই বইল কৰি লোৱা ফুলকবি শুকান জলকীয়া ভাজি লোৱা তেলত নহৰু ভাজি লোৱা নেমু টেঙা মিঠাতেল আৰু নিমখ প্ৰথমতে এটা ডাঙৰ বাটিত শুকান জলকীয়া কিটা খুব বঢ়িয়া কৰি হাতেদি পিটিকি ভাঙি ল'ব একেবাৰে গুৰি কৰি ল'ব তাৰপিছত নহৰুখিনি সুন্দৰ কৰি ভাঙি দিব অকমান কৰি গোটেইখিনি ভালকৈ মিলাই মেলি যেতিয়া মিল খাই যাব তাত দি দিব ভাজি থোৱা পিয়াজখিনি আৰু কেঁচা জলকীয়াখিনি সেইখিনিও সম্পূৰ্ণ ভালকৈ মিলাই ল'ব তাৰপিছত তাত দি দিব মিঠাতেল নেমু টেঙা এতিয়া লাষ্টত তাত দি দিব ফুলকবিখিনি খুব ধুনীয়াকৈ পিটিকাখন হানিব ফুলকবি কিডখৰ ভাঙি দিব আৰু বঢ়িয়াকৈ হানি ল'ব বিৰাট ধুনীয়া হয় গুণটো ইমান ধুনীয়া ওলাইছে শুকান জলকীয়াৰ বৰ বঢ়িয়া হৈছে দেই এই পিটিকাখন এতিয়া পিটিকাখিনি এটা বাটিত বাঢ়ি দিব আৰু টেবুললৈ লৈ যাব আশা কৰিছো ৰেচিপি কিটা আপোনালোকৰ পছন্দ হৈছে নিশ্চয় ট্ৰাই কৰি চাব কামিং আপ নেক্সট ইজ ভেনিলা কেক আ ভেৰি সিম্পল ৰেচিপি আপোনালোকৰ সময় স্নেহ মৰমৰ কাৰণে বহুত ধন্যবাদ জনাইছো টেক কেয়াৰ এণ্ড বি সেফ বাই বাই